মানে বাবুল কি খুন্দি আছো বাৰু? এই আদা ৰচুন গাহৰি মাংসটো ৰেডি হৈ আছে, এইটো লাগিব তাকে খুন্দি আছোঁ একদম ধুনীয়াকৈ পূৰা গুড়া হৈ গ'ল এতিয়া উলিয়াই দিম। আৰু কি লগাই দিবি ইয়াৰ লগত? ইয়াত এতিয়া ভোট জলকীয়া খুন্দিব আছে, ভোট জলকীয়া এয়া নুমলে পিঁয়াজ গুচাই আছে। মোৰ সদায় এইটোৱে কাম, পিঁয়াজ গুচোৱা কাম। গুচাও নে কাটো? পিঁয়াজ গুচাব কাটিব নুমলে চব কৰিব লাগিব, দুটাও কৰে। এয়া মোৰ হৈ গ'ল আদা নহৰু খুন্দা। এতিয়া মই ভোট জলকীয়া খুন্দিম, 5টা দি দিছোঁ। মাংসৰ যোগাৰ এইটো ধুনীয়াকৈ বাছ এইটো খুন্দিব লাগিব। ইয়াক এনেকৈ খুন্দে চাই লওক কেনেকৈ খুন্দে ভোট জলকীয়া। আমাৰ খুন্দোনাটো আকৌ খুন্দোতে এফুটমান সোমাই যায়গৈ। এয়া দি আছোঁ হালধি গুড়া, এইটো জলকীয়া গুড়া, এইটো জিৰা পাউডাৰ, এইটো ধনিয়া পাউডাৰ, এইটো দিছোঁ গৰম মছলা, এইটো হৈ গ'ল মিট মছলা, এইখিনি হ'ল জালুকৰ গুড়া। এয়া ভোট জলকীয়া দি আছোঁ 8টা ভোট জলকীয়া গুড়া। ইয়াত 8টা। এয়া ৰচুন আদা নহৰু খোৱাৰহে কথা আৰু। এয়া এতিয়া দি আছোঁ নিমখ অলপ, এয়া মিঠাতেল অকণমান দি আছোঁ আমি। আমি পিঁয়াজ দি দিছোঁ। আমাৰ নুমলে পূৰা মাৰি আছে নেকি তলমূৰ কৰি? শেষ হ'ব আৰু এটা ল'ম। দিনেশ কাই আছে আৰু এই যে ভোট জলকীয়া আচাৰ চাটনি বনাই লৈছোঁ। এয়া গাহৰি পূৰা ই এনেকৈ লগাই এনেকৈ খায়। মজা। এইফালে কেনেকুৱা? বঢ়িয়া, জ্বলাবোৰতো বহুত আছে। নেমু অকণ এনেকৈ চেপি ল'ব লাগে, অলপমান জ্বলা বেছি হ'লে নেমু অলপ চেপি এপিচ উঠাবা এনেকুৱা। মজা, পুৰা মাংস সোৱাদ। সকলো সোৱাদটো ল'ব লাগে। মজা।